তুমি সকলোকে স্বাগতম জনাইছোঁ। আজি গৈছিলোঁ কলেজলৈ, আচলতে মই এতিয়া গৈ আহিলোঁগৈ। আজি গৈছিলোঁ কলেজলৈ এক্সামৰ ফৰ্ম ফিল আপ কৰিবৰ কাৰণে, আৰু ভাবিলোঁ এটা ব্লগ কৰোঁ। একো ভিডিঅ' দিব পৰা নাছিলোঁ আচলতে। মই এতিয়া গৈ আহিলোঁগৈ, যাওঁতে ব্লগটো ষ্টাৰ্ট কৰিবলৈ নাপালোঁ, সেইবাবে এতিয়া কৰি দিছোঁ। মইনো কোনখন কলেজত পঢ়োঁ আৰু কিনো কৰিলোঁ আজি অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ, যিহেতু এই স্কুল কলেজৰ দিনবোৰ আৰু ঘূৰাই নাপাওঁ, গতিকে ভাবিলোঁ আমাৰ এই মুহূৰ্তবোৰ এই ব্লগটোৰ জৰিয়তে ধৰি ৰাখোঁ আৰু আপোনালোকেও চাওক। মোৰ ইয়াৰ আগৰ ভিডিঅ'টোত 1K ভিউজ খুব কম সময়তে আহিছে। আপোনালোকক বহুত বহুত ধন্যবাদ যদি মোৰ ভিডিঅ'টো চালে, আৰু যদি চোৱা নাই এবাৰ চাব। আশা কৰোঁ এইটো ভিডিঅ'ও চাব, ইয়াৰ পাছত আহিবলগা নতুন নতুন ভিডিঅ'বোৰ চাই যাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু বেছি কৈ নাথাকোঁ, এতিয়া ভিডিঅ'টো চাম বুলি আহিছে যেতিয়া শেষলৈকে চাই যাব। আহক প্ৰথমৰ পৰা আৰম্ভ কৰিছোঁ। ফৰ্ম লৈ বাহিৰত ওলাই আহিলোঁ, মানে আমাৰ কলেজৰ ভিতৰত ষ্টুডেণ্টে মোবাইল নিয়া এলাউ নাই, হ'লেও মই অকণমান ভিডিঅ' কৰিব চেষ্টা কৰিলোঁ। কেতিয়াবা দেখাম ভালকৈ আমাৰ কলেজখন। এয়া মই চেল্ফি বাইদেউ, চেল্ফি মন লাগিছে, গজালতে মাৰি ল'ব লাগিছিলে। মাৰা, মাৰি দিয়া। ফৰ্ম ল'লোঁ, ভিতৰত ভিডিঅ' কৰিব নোৱাৰিলোঁ, এক্সাম হৈ আছে যিহেতু। আৰু এতিয়া আমি ইয়াতে এনেই ফটো চটো মাৰি অলপ ৰৈ আছোঁ আৰু যামগৈ আৰু। আমাৰ চিনাকি কৰি দিছোঁ, নামকেইটা কৈ দিয়া। হাই, মোৰ নাম ইন্দিৰা সোণোৱাল, কিন্তু মোৰ ইনষ্টাগ্ৰামত 2144। তাইৰ ভিডিঅ' যদি চাব বিচাৰে, স্ক্ৰীনত আইডিটো দিছোঁ, আপোনালোকে ইনষ্টাত গৈ চাব পাৰিব। তোমালোকৰ ভিডিঅ' বনাবলৈ আমনি লগা নাইনে? নাই, গুৰুত্ব নিদিয়ে। আমি যাওঁগৈ। সেইদিনা কলেজলৈ পাইছিলোঁ যেনহে লাগিছে, কিন্তু এতিয়া 1 বছৰ পাৰেই হৈ গ'ল, আৰু 1 বছৰ পঢ়াৰ পাছতে আমি কলেজীয়া জীৱনটো হেৰুৱাব লাগিব। হয়তো পঢ়ি কেতিয়াও শেষ নহয়, কিন্তু লগবোৰ বেলেগ বেলেগ হ'ব, আৰু ইয়াৰ পিছত কোন ক'ত যায় কোনো ঠিক নাই। এইবোৰ দিন আচলতে বহুত মিছ কৰিম আমি। কলেজৰ পৰা গুচি আহিলোঁ, এনেই থাকিও আমনি লাগিলে, আৰু গোটেইখিনিকে লগ নাপালোঁ বাৰু। এতিয়া আমি খোজকাঢ়িয়ে চাৰিআলিলৈকে আহি আছোঁ এইকণ, আৰু চাৰিআলিত মোৰ অলপ কাম আছে, কৰি পিনি ঘৰত যাম। ৰাস্তাটো ইমান বোকা চাওকচোন। আচলতে মোৰ একো কাম নহ'লে ইয়াত, দোকানকেইখন বন্ধ আছিলে,
মই গম নাপালোঁ আচলতে। আৰু এতিয়া যাম ATM-লৈ, কিন্তু ATM-লৈ গৈ একো লাভ নহ'লে, এটা ATM-তো পইচা নাছিলে। আৰু এতিয়া যাম ঘৰলৈ। আৰু মই ঘৰ পাই লওঁগৈ মানে আপোনালোকে কেইটামান ভিডিঅ' চাই লওকচোন। আমাৰ কলেজত ক্লাছ নথকা টাইমত আমি মনে মনে কৰা ধেমালিবোৰ কেনেকুৱা পালে জনাব। বুজি পাবা খুজি খুজি মৰম তুমি মৰম দি থাকিবা মই আনৰে ভিডিঅ'টো চাবা দেই বুলি কয়। ঘৰ পালোহি আৰু সন্ধিয়াই হ'ল। দিনত ৰ'দ দিলে আৰু সন্ধিয়ালৈ এতিয়া চাওক বতৰটো কেনেকুৱা কৰিছে। এতিয়া আকৌ বৰষুণ দিব চাগে। আৰু আজি ব্লগটো চাই কেনেকুৱা পালে জনাব। বিশেষ একো নাছিলে, কিন্তু হ'লেও মানে আজি কলেজৰ দিন এটা এনেই ব্লগ কৰি দিলোঁ। বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ যিহেতু। আৰু কাইলৈ এটা স্পেচিয়েল ব্লগ যাব, কি এতিয়া আপোনালোকক কৈ নিদিওঁ। ভাবিছোঁ কাইলৈ দিনটো এটা ব্লগ কৰি ৰাখিম বুলি, আছে এটা বিশেষ দিন। আপোনালোকে ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। গতিকে আজিলৈ বাই বাই। কাইলৈ আকৌ লগ পাই আছোঁ। এয়া মই পিকু আৰু পিকু হাই কৈ দিয়া। বাই বাই কৈ দিয়া, বাই বাই কৈ দিয়া। হাত বাই বাই কোৱা। সেই এইটো মাত নাইকিয়াটো, এইটো এক চিনি পাইছেনে বাৰু? ইয়ে হৈছে সি। যদি মই আগৰ ভিডিঅ'টো চাইছে গম পাব নিশ্চয়, য'ত মই ইয়াক কোচলৈ ভিডিঅ' বনাইছিলোঁ। আৰু যদি চোৱা নাই চাব ভিডিঅ'টো। বাই বাই কৈ দিয়া। কাইলৈ ভিডিঅ'টো চাব দেই কৈ দিয়া। ডাঙৰকৈ কোৱা, ডাঙৰকৈ কোৱা, আৰু ডাঙৰকৈ কোৱা। চুমান কাকতি বুলি কৈ দিয়া। নামটো কৈ দিয়া। দুষ্টটো মোবাইলটো উলিয়ালে নামটো নকৰা। এই মোৰ ভিডিঅ'ত বহুত ধুনীয়াকৈ ওলাইছিলে। সমাজত এটা প্ৰচলিত এটা ঘটনা বুলি মই এটা ভিডিঅ' কৰিছিলোঁ, আৰু ইয়াক মই ধুনীয়াকৈ উলিয়াইছিলোঁ। মোৰ ভাইটি মোৰ মামা ল'ৰা হয়, আৰু মোৰ লগতে থাকে হয় নাই। মোৰ ভিডিঅ'ত ওলাব, মাজে মাজে চাব। আৰু ইয়াত কেনেকুৱা লাগে ক'ব। এতিয়া মাত চাত নিদিয়াকৈ আছে। এতিয়া হাঁহি দিয়া, হাঁহি দিয়া, ডাঙৰকৈ হাঁহি দিয়া, হাঁহি দিয়া। দুষ্টটো নালাগে।